অংকনবাদী কৰ্মী আৰু সহাৰিকাসকলে আজি মনত যিটো দুখ পাই আছে সেই দুখটো মই ক'ব নোৱাৰোঁ, ভাষা নাই আৰু ইমানেই দুখ, ভাষা নাই। যোৱাবাৰ অক্টোবৰত যেতিয়া দৰমহা বাঢ়িছিলে 750 টকা আৰু 1500 টকা, তেতিয়া মোক মানে সহাৰিকা এগৰাকীয়ে কৈছে যে তোমালোকৰ দৰমহা বাঢ়িল নে নাই? মই বোলো আমাৰ বাঢ়িল। কিমান বাঢ়িল? বোলে 2000 টকা। বছৰি 2000 টকা আমাৰ বাঢ়ে, কিন্তু অংকনবাদী কৰ্মী সহাৰিকাসকলৰ কিমান বাঢ়ে? 750 টকা। তাকো এতিয়া যে বঢ়াই দিছে আৰু 4-5 বছৰলৈ যেন আৰু তেখেতে আৰু নবঢ়ায় আৰু গ'ল আৰু। আপোনালোকক এইকেইটা পইচা দিয়ে আপোনালোকক ঠগাইছে চৰকাৰে, গম পাইছে নাই? গতিকে সেই সহাৰিকাগৰাকীয়ে মোৰ আগত কিমান দুখ কৰিছে চাওক। তেওঁলোকে প্ৰাপ্য পইচাটো পাবলৈ প্ৰতিবাদ কৰিব লাগে। চৰকাৰী চাকৰিৰ কাৰণে আমি সেইখিনি আশা কৰা নাছিলোঁ, গম পাইছেনে? চৰকাৰী চাকৰি হাই ফাই কোৱালিটি, হাই ফাই হয় চৰকাৰী চাকৰি, কিমান দম থাকে হয়নে নহয়? প্ৰাইভেট আৰু চৰকাৰী বহুত কথা থাকে। চৰকাৰীটো হ'ল এটা বহুত ফিউচাৰৰ কথা আছে। গতিকে এই ফিউচাৰক লৈ যিখিনি কৰ্মী সহাৰিকা আছে আৰু আশা কৰ্মীসকল আছে, এইসকলেতো চৰকাৰী চাকৰিটো দিয়কচোন সৰু হ'লেও, কিন্তু তেখেতসকলক মেক্সিমাম দৰমহা 10,000 টকা এটা দিয়ক, বেছি নালাগে 10,000 টকা দিয়ক। 10,000 টকাও একোৱেই নহয়, কিন্তু 10,000 টকা এটা দিয়ক আৰু কৰ্মীগৰাকীক 20,000 টকা এটা দিয়ক, হয়নে নহয়? মেক্সিমাম। গতিকে চৰকাৰক মই ক'ম, এইবাৰ যি চৰকাৰে নহওক, কংগ্ৰেছেই আহক বা বিজেপিয়ে আহক, যি চৰকাৰেই নাহক কিয়, মই দৰমহা বঢ়াবলৈ আপোনালোকক অনুৰোধ জনাই আছোঁ, যাতে এখেতসকলক আপোনালোকে চকু মেলি চাওক, দৰমহাটো যাতে অলপ বঢ়াই দিয়ক, সেইটোৱে মই কামনা কৰোঁ। তো বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনালোকে আশা কৰ্মী আৰু অংকনবাদী কৰ্মী সহাৰিকাই যদি চাই আছে, মোৰ ভাল লাগিছে। আৰু আপোনালোকে যে মোৰ ভিডিঅ'বোৰ চাই মোক খুব ভাল লাগে। আৰু যদিহে আপুনি নতুনকৈ মোৰ চেনেললৈ আহিছে, এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক এটা কৰি কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে। মোৰ খুব ভাল লাগে। আপোনালোকৰ কাৰণে মই সদায় আগবাঢ়ি যাম, মই সদায় যুঁজিম, ঠিক আছে? তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।